গাইছ ফাইনেলি আহি গ'লো আজি নদীত মাছ ধৰিবলৈ। এইখনে নদীখন চব ইয়াত আৰু এইফালে গিয়া হে বড় বড় মাছ আগিয়া এইজনে দেখুৱাই দিওঁ অলপ চেহেৰাটো। এইফালে পলাত আহে ভাগ গাইছ এনেকুৱা ঢেকীয়া শাক পালে ছিঙিব লাগে, খাওঁ খাওঁ লাগে, মজা লাগে। সেই কিমান ধুনীয়া ধুনীয়া ওলাই আছে দেখিছে নাই বাৰু আপোনালোকে? বহুত ওলাই আছে। ধুনীয়াকৈ পালোঁ দেখিছে নাই এইকেইডাল? বৰ মজা মজা ওলাই আছিলে ঢেকীয়া শাক। আৰু মাছো ধৰি আছোঁ, আৰু ঔটেঙা ঘৰত আছে। আৰু ঢেকীয়া শাক লৈ লৈছোঁ। ঔটেঙা পুঠি মাছৰ জোল খাম। জুবিন দাৰ গান আজি টেষ্টি কৰি চাম। ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল খালে গম পাবা তাৰে সোৱাদৰে মোল। मजा नहीं आ रहा है। আহিবই আৰু মাছ নাই 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 হে নাই 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 চইনা এই খুলুং ঘৰত সোমাই নাথাকে। মা এজন আহিছে মাছ ধৰিবলৈ লগত। মাছ ধৰি কেনেকুৱা পালা? মজা। মাছ কিমান পালি? মাছ বেছি নহয়, এপোৱামান পালোঁ আৰু। দেখুৱাই দে মাছ। এয়া চাওক, এয়া ঢেকীয়া ঢেকীয়া শাক, এইফালে মাছ পালোঁ।